এইবাৰ আৰু মেট্ৰিক এটা ক্লাছ পৰীক্ষা ধৰণে হ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেল আসাম সলিউশন চেনেলটোত আপোনালোকক বহুত বহুত স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টোত মেট্ৰিক পৰীক্ষা সন্দৰ্ভত কিছু নতুন আপডেট লৈ আহিছোঁ। কাৰণ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে ঘোষণা কৰিছে আৰু ডক্টৰ ৰণোজ পেগ এতিয়ালৈকে ঘোষণা কৰিছে যে অহাকালিৰ পৰা আৰু মেট্ৰিক পৰীক্ষা নহয়। এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কি কৰিলে চাওক। এইবাৰ আৰু মেট্ৰিক বুলি এটা বেলেগ পৰীক্ষা নহয়, যিটো ক্লাছতে পৰীক্ষা হয়। ফেল পাছ থাকিব, কিন্তু স্কুলতে হ'ব। বিদ্যালয়খনে কণ্ডাক্ট কৰিব বা আমাৰ যিবিলাক অধিবিদ্যা পৰিষদ আছে তেওঁলোকে কৰিব। ক্লাছ 12টো বৰ্ড হ'ব, 10টো আৰু বৰ্ড নহয়। এতিয়া 10ৰ গুৰুত্ব নাথাকিব, চেপ্টাৰ 10ৰ আৰু গুৰুত্ব নাথাকিব নতুন শিক্ষানীতিত। এইটো ক্লাছ 12, যাতে ল'ৰা ছোৱালীয়ে 10ৰ পৰা 11-12 পঢ়িব পাৰে, নতুন এডমিশ্যন ল'ব নালাগে। সেইকাৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিত 10ম মানৰ গুৰুত্ব কমাই দিয়া হৈছে। আৰু খুব 2 এদিনতে হায়াৰ ছেকেণ্ডেৰী কাউন্সিল আৰু সেৱাও বিলয় হৈ যাব। এটা অনুষ্ঠান হ'ব, কাৰো চাকৰি নাযায়, কিন্তু দুইটা লগ লাগি এটা অনুষ্ঠান হ'ব। এতিয়া জিলা বোৰ্ডেও পাতিব পাৰে, সেৱাইও পাতিব পাৰে, এইটো বেলেগ কথা। কিন্তু আগৰ দৰে মেট্ৰিক বুলি যিটো এটা পৰিৱেশ হয়, সেই পৰিৱেশটো নাথাকিব। পৰীক্ষাটো যদি বোৰ্ডৰ কাম নাথাকে, বোৰ্ডেও পাতিব পাৰিব, এইটোত শিক্ষা বিভাগে সিদ্ধান্ত ল'ব। কিন্তু ক্লাছ 10ৰ গুৰুত্ব ৰাষ্ট্ৰীয় শিক্ষানীতিত নাই। ৰাষ্ট্ৰীয় শিক্ষানীতিত গুৰুত্ব তো বন্ধুসকল, এইখিনি আছিল আজিৰ নতুন আপডেট। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। এইখিনি আছিল, থেংক ইউ, ধন্যবাদ।